নমস্কাৰ, মোৰ নাম ডক্টৰ ডেনিছ তামুলী আৰু মই অসম কৃষি বিশ্ববিদ্যালয়ত স্থিত আমাৰ যোনটো ইনকিউবেশ্যন চেণ্টাৰ নীতি হাব বুলি কয় নৰ্থ ইষ্ট এগ্ৰিকালচাৰ টেকনলজি এণ্টাৰপ্ৰিনাৰ্ছ হাবৰ মই তাৰ ডাইৰেক্টৰ অন বৰ্ড হয় প্লাছ বৰ্তমানৰ মই ইনচাৰ্জ CEO হয়। বৰ্তমান সময়ত চাগে আপোনালোকে সকলোৱে গম পাইছে যে ষ্টাৰ্টআপৰ এটা ঢৌ চলি আছে। চ' এই ষ্টাৰ্টআপবিলাকক সহায় কৰিবৰ কাৰণে চেণ্ট্ৰেল মিনিষ্ট্ৰী ডেট ইজ মিনিষ্ট্ৰী অফ এগ্ৰিকালচাৰ এণ্ড ফাৰ্মাৰ্ছ ৱেলফেয়াৰে এটা প্ৰকল্প লৈছে যোনটোক কয় RKVY ৰাফ্তাৰ স্কিম বুলি। চ' এই RKVY ৰাফ্তাৰ স্কিমৰ আণ্ডাৰ যোনবিলাক এগ্ৰিকালচাৰ বেছ ষ্টাৰ্টআপছ আছে, যেতিয়া মই এগ্ৰিকালচাৰ বুলি কওঁ তাত এগ্ৰিকালচাৰো আহে, এলাইড এগ্ৰি বুলিও আহে, হৰ্টিকালচাৰ, ফিচাৰিজ, ভেটেনেৰি চায়েন্সেছ, কমিউনিটি চায়েন্স, হোম চায়েন্স, এই সকলো বস্তুখিনি সাঙুৰি পেলাই যোনবিলাকে উদ্ভাৱন কৰি আছে, যোনবিলাক যুৱক আছে, যুৱতী আছে, তেখেতসকলে বিভিন্ন ধৰণৰ প্ৰযুক্তি ব্যৱহাৰ কৰি পেলাই বিভিন্ন ধৰণৰ উদ্ভাৱন কৰি আছে, য'ত এটা সমস্যাৰ সমাধান কৰিছে কি জড়িত সমস্যা। চ' তেনেকুৱা ধৰণৰ যদি কিছুমান যুৱক যুৱতীয়ে সমাধান বা তেনেকুৱা সলিউশ্যন উলিয়াইছে, তেখেতসকলক এই মিনিষ্ট্ৰী অফ এগ্ৰিকালচাৰ RKVY ৰাফ্তাৰ স্কিমৰ আণ্ডাৰ ফাণ্ডিং ছাপৰ্ট এটা দিছে। এই ফাণ্ডিং ছাপৰ্ট দুটা প্ৰকাৰৰ ফাণ্ডিং ছাপৰ্ট। এটা হৈছে আইডিয়া ষ্টেজ, য'ত আপোনাৰ ওচৰত এটা জাষ্ট ইন'ভেটিভ আইডিয়া আছে কিন্তু প্ৰডাক্ট নাই, আৰু এটা হৈছে য'ত আপুনি এটা ষ্টাৰ্টআপ হয়, অলৰেডি প্ৰডাক্টটো আপুনি ডেভেলপ কৰিছে, ইন'ভেটিভ প্ৰডাক্ট আপুনি মাৰ্কেটত আছে। চ' এই দুটাৰ কাৰণে দুটা বেলেগ ধৰণৰ স্কিম আছে। এটাত যোনটো আইডিয়া ষ্টেজত 5 লাখ ৰুপিজ 5 লাখ টকালৈকে গ্ৰাণ্টি নেট দিয়ে, গ্ৰাণ্ট, এইটো কোনো লোন নহয়, গ্ৰাণ্ট হয়। আৰু 2 নম্বৰটো হৈছে ষ্টাৰ্টআপ ষ্টেজত য'ত 25 লাখ টকালৈকে গ্ৰাণ্ট দিয়ে, গ্ৰাণ্টি নিড, আকৌ এইটো গ্ৰাণ্টি নিড হয়। আৰু ইয়াত এটাই ৰিকুৱাৰমেণ্ট, ইয়াত কোনো বয়সৰ ৰিকুৱাৰমেণ্ট নাই, ইয়াত কোনো এডুকেশ্যন কোৱালিফিকেশ্যনৰ ৰিকুৱাৰমেণ্ট নাই, জাষ্ট এটাই ৰিকুৱাৰমেণ্ট আছে, সেই বস্তুটো এটা উদ্ভাৱন হ'ব লাগিব, ইন'ভেটিভ হ'ব লাগিব, এটা নতুনতা হ'ব লাগিব, এটা সমস্যা সমাধান কৰা এটা নতুন আইডিয়া হ'ব লাগিব, তাত টেকন'লজি থাকিব লাগিব, আৰু এটা সমস্যা সমাধান কৰা তাৰ ক্ষমতা থাকিব লাগিব। চ' এনেকুৱা ধৰণৰ যদি মই এই পাৰ্টিকুলাৰ চেনেল দি মই আহ্বান কৰিছোঁ, আমাৰ যিমান এগ্ৰিকালচাৰ ৰিলেটেড মানুহ আছে, তেখেতলোকে এগ্ৰিকালচাৰ ফিল্ডত কাম কৰি আছে, বিভিন্ন ধৰণৰ সমস্যা দেখি আছে, ফিচাৰীতে হওক, আজি ভেটেনেৰিতে হওক, এগ্ৰিকালচাৰতে হওক, তেখেতলোকে ভাবিছে যে উদ্ভাৱন এটা মই কৰি আছোঁ, ইয়াক মোৰ আৰু ছাপৰ্ট এটা লাগে, য'ত মই এই ফাণ্ডিং ছাপৰ্টটো পাই মই আৰু স্কেল কৰিব পাৰিম, আৰু মাৰ্কেট দখল কৰিব পাৰিম। তেনেহ'লে অসম কৃষি বিশ্ববিদ্যালয়ৰ অন্তৰ্গত এই ইনকিউবেশ্যন কেন্দ্ৰ যোনটো কয় নীতি হাব, পপুলাৰলি নীতি হাব বুলি কয়, নৰ্থ ইষ্ট এগ্ৰিকালচাৰ টেকনলজি এণ্টাৰপ্ৰিনাৰ্ছ, আমাক আহি যোগাযোগ কৰিব পাৰে। নহ'লে আমি ছ'চিয়েল মিডিয়াতো আছোঁ, আমাৰ টুইটাৰ হেণ্ডেল আছে, ফেচবুক হেণ্ডেল আছে। চ' আপোনালোকে যদি আমাক যোগাযোগ কৰিব বিচাৰিছে, এই ছ'চিয়েল মিডিয়াৰ থ্ৰুদিও যোগাযোগ কৰিব পাৰে। প্লাছ আপোনালোকে যদি ফিজিকেলি এগ্ৰিকালচাৰ ইউনিভাৰ্চিটি যোৰহাটত আহে, তেতিয়া আমাৰ এই ইনকিউবেশ্যন চেণ্টাৰত আহিব পাৰে। আমি অসম কৃষি বিশ্ববিদ্যালয়ৰ ভিতৰতে আছোঁ, বা ইউনিভাৰ্চিটিৰ ভিতৰত, তাত আপোনালোকে আহি পেলাই সুধিলে হ'ল যে ইনকিউবেশ্যন চেণ্টাৰটো নীতি হাব ক'ত আছে, আপোনালোকক আমাৰ তালৈ পঠিয়াই দি। ধন্যবাদ। নমস্কাৰ, মই জুলি শৰ্মা, বিজ্ঞান খস্য বিভাগৰ বিশেষজ্ঞ। মই নগাঁও কৃষি বিজ্ঞান কেন্দ্ৰত কৰ্মৰত। কৃষি মেলাত আমাৰ কৃষি বিজ্ঞান কেন্দ্ৰ নগাঁৱত এটা দায়িত্ব দিয়া হৈছে অসম কৃষি বিশ্ববিদ্যালয়ৰ ফালৰ পৰা। এইটো হৈছে যে আমি মাহজাতীয় আৰু তৈলবীজৰ অসমৰ উপলব্ধ সকলোখিনি তথ্য যাতে আমি কৃষকক দেখুৱাবলৈ সক্ষম হওঁ। কাৰণটো হৈছে যে আমাৰ অসমত মাহজাতীয় আৰু তৈলবীজৰ পৰাৰ যথেষ্ট সম্ভাৱনাতা আছে। সম্ভাৱনাতা প্ৰকাশ পাছতো প্ৰায় 6.5 লাখ হেক্টৰ মাটি আমাৰ কৰিব পৰা খেতি নকৰাকৈ থাকি যায় প্ৰতি বছৰে। গতিকে এই কাৰণে যাতে কৃষকসকলক সজাগতা হৈ এই উদ্দেশ্যে আমি আনিছোঁ, আৰু আমি কৃষকসকলে কৰিব পৰা সকলো ধৰণৰ মাহজাতীয় উন্নত জাতসমূহ, তৈলবীজৰ উন্নত জাতসমূহ ইয়াত আমি দেখুৱাইছোঁ। আমাৰ ইয়াতে আমি মাহজাতীয় শস্য বুলি ক'লে মগুমাহ, মাটিমাহ, মচুৰমাহ, দাইল, এই গোটেইখিনি আমি আনিছোঁ। তাৰ উপৰি বেলেগ বেলেগ জাতসমূহ আনিছোঁ, আৰু তাৰ লগতে তৈলবীজৰ সৰিয়হৰ পৰা আৰম্ভ কৰি বাদাম, ভুজি তিল, এনেকুৱা তিল, এনেকুৱা বহুতকেইটা বেলেগ বেলেগ জাত আনিছোঁ। আৰু সেই জাতবিলাকৰ যিবোৰ বৈশিষ্ট্য, সেই বৈশিষ্ট্য আমি যাতে ৰিজাব পাৰোঁ, আৰু তাৰ পৰাই যাতে কেনেকৈ তেওঁলোকে অমূল্য সমৃদ্ধিত সামগ্ৰী উৎপাদন কৰিব পাৰে, সেই কথাখিনিও আমি দেখুৱাবলৈ খুজিছোঁ, যাতে আমাৰ অসমৰ কৃষকে ধানৰ পিছত মাহ বা সৰিয়হ কৰি পেলাই বা তৈলবীজৰ খেতি কৰি পেলাই তেওঁলোকৰ এলেকা বঢ়াব পাৰে। সেই উদ্দেশ্যে আমি আমাৰ কাৰ্যসূচীটো ৰাখিছিলোঁ।